নীটত 552 নম্বৰ লাভ কৰি কোকৰাঝাৰলৈ গৌৰৱ কঢ়িয়াই অনা ৰিয়াজ ফাৰহাদ হুছেইনক দক্ষিণ কোকৰাঝাৰ আঞ্চলিক সমিতি ABMSCৰ সম্বৰ্ধনা। সদ্যঘোষিত নীট পৰীক্ষাত 552 নম্বৰ লাভ কৰি উজ্জ্বল সফলতা অৰ্জন কৰা কোকৰাঝাৰ জিলাৰ খুটামাটি গাঁৱৰ বাসিন্দা তথা ABMSCৰ প্ৰতিষ্ঠাপক সদস্য আব্দুল ৰেজাক হুছেইন আৰু আফৰোজা হুছেইনৰ পুত্ৰ ৰিয়াজ ফাৰহাদ হুছেইনক আজি সদৌ BTC সংখ্যালঘু ছাত্ৰ সন্থাৰ দক্ষিণ কোকৰাঝাৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰা হয়। দক্ষিণ কোকৰাঝাৰ আঞ্চলিক সমিতিৰ সভাপতি তথা অধিবক্তা আব্দুল মান্নান পৰামানিকৰ নেতৃত্বত ABMSCৰ এক প্ৰতিনিধি দলে ৰিয়াজ ফাৰহাদ হুছেইনক বাসগৃহত উপস্থিত হৈ তেওঁৰ এই অসাধাৰণ সফলতাৰ বাবে মানপত্ৰ জাপি আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। এখন গ্ৰাম্য পৰিৱেশৰ পৰা কঠোৰ পৰিশ্ৰম অধ্যৱসায় আৰু অদম্য মনোবলৰ জৰিয়তে নীট পৰীক্ষাত সফলতা লাভ কৰা ফাৰহাদ হুছেইনক এই কৃতিত্বই কেৱল তেওঁৰ পৰিয়াল বা গাঁওখনকে নহয় সমগ্ৰ অঞ্চল তথা কোকৰাঝাৰ জিলাক গৌৰৱান্বিত কৰিছে। তেওঁৰ এই সফলতা অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস হৈ উঠিব বুলি আশা প্ৰকাশ কৰি ABMSCৰ দক্ষিণ কোকৰাঝাৰ আঞ্চলিক সমিতিয়ে তেওঁৰ উজ্জ্বল ভৱিষ্যত আৰু অধিক সফলতা কামনা কৰে। নিউজ ডেস্ক রিপোর্ট কে লাইভ 365। আমার রিয়াজক এই দক্ষিণ কোকৰাঝাৰ আঞ্চলিক ABMSCৰ তৰফৰ পৰা সম্বৰ্ধনা দিয়া আমি নতুন আনন্দিত। সমূহ কৰ্মীবৃন্দক ধন্যবাদ দিছোঁ আৰু শলাগ লৈছোঁ। তেখেতসকলে আজি এই সংযোগখনত ৰিয়াজক তেখেতৰ ভৱিষ্যত উন্নতিৰ কাৰণে সিহঁতে কামনা কৰিছে। লগতে সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৱে যাতে দোৱা কৰে, আশীৰ্বাদ কৰে আমাৰ ৰিয়াজে যাতে ভৱিষ্যত ডাঙৰ এটা ডক্টৰ লৈ ৰাইজক সেৱা কৰিব পাৰে, তাৰ কাৰণে আশা কৰিছোঁ। আসসালামু আলাইকুম। সদৌ BTC সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ ABMSCৰ দক্ষিণ কোকৰাঝাৰ আঞ্চলিকৰ অন্তৰ্গত খুটামাটি গাঁৱৰ বাসিন্দা তথা আমাৰ ABMSCৰ প্ৰতিষ্ঠাপক সদস্য আব্দুল ৰেজাক ছাৰৰ সুপুত্ৰ সন্তান আজি নীট UG 2026ত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। তেখেতক আমি আমাৰ দক্ষিণ কোকৰাঝাৰ আঞ্চলিকৰ তৰফৰ পৰা তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিব আহিছোঁ। লগতে আমাৰ এই ABMSCৰ ফালৰ পৰা তেখেতৰ যি পৰিয়ালবৰ্গক আমি আমাৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিয়নো তেখেতৰ এই অৱদানত আজি আমি আমাৰ এই অঞ্চলত দুজনকৈ ডক্টৰ আমি পাবলৈ সক্ষম হৈছোঁ। কিয়নো আজিৰ পৰা বিগত 20 বছৰ আগত এইখন পৰিয়ালৰ পৰা আমাৰ এজন ডক্টৰে নীট ক্ৰেক কৰি তেখেতে আজি আমাৰ কোকৰাঝাৰ চিভিল হস্পিটেলত কৰ্মৰত হৈ আছে। তেখেতৰ নাম হ'ল আলামিন ছাৰ, সকলোৰে পৰিচিত। তেখেতৰ আজিৰ এই 20 বছৰ পিছত আকৌ তেখেতৰে ভতিজা ল'ৰা ৰিয়াজ ফাৰহাদ হুছেইন তেখেতে আজি নীট ক্লিয়াৰ কৰি আগন্তুক ডক্টৰ হ'বলৈ মন মেলিছে। আমি সকলোৱে নথৈ আনন্দিত হৈছোঁ। আমি আমাৰ এই অঞ্চলত একেটা পৰিয়ালত দুজনকৈ ডক্টৰ হোৱাত আমি সকলোৱে সুখী আৰু আমি আশা ৰাখিছোঁ তেখেতৰ যি উদ্দেশ্য, তেখেতৰ যি এইম যাতে সফল কৰিব পাৰে আৰু এই MBBSৰ যিটো 5.5 ইয়াৰ্ছৰ যিটো পাঠ্যক্ৰম তেখেতৰ সফলভাৱে সুন্দৰভাৱে তেখেতে কমপ্লিট কৰি আহি আমাৰ এই ৰাইজৰ আমাৰ এই সমাজৰ বাবে ভাল এটা সেৱা আগবঢ়াব বুলি আমি আমাৰ ABMSCৰ ফালৰ পৰা তেখেতৰ অঞ্চলত দাবী লগতে আমি আশা ৰাখিছোঁ। ধন্যবাদ।